নমস্কাৰ, মই শ্ৰী কনকলতা বৰুৱা দাস। মই অসমীয়া ব্যাকৰণৰ প্ৰত্যয় ভাঙা শীৰ্ষক এটি আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই বিগত মেট্ৰিক পৰীক্ষাসমূহত অহা শব্দ কিছুমান ইয়াত ভাঙি দেখুৱাইছোঁ, ভালদৰে চাবা। সাধাৰণতে প্ৰত্যয় ভাঙি দেখুৱাবলৈ হ'লে দুটামান কৌশল আমি মন কৰিব লাগিব। প্ৰথম, প্ৰত্যয়যুক্ত শব্দটোৰ পৰা আমি মূল ৰূপটো উলিয়াই ল'ব লাগিব আৰু সেই মূল ৰূপটো যাতে অৰ্থযুক্ত হয় সেইটো চাব লাগিব। শব্দটো ধাতু শব্দও হ'ব পাৰে। দ্বিতীয়তে, মূল শব্দটোৰ লগত যুক্ত হৈ থকা প্ৰত্যয়টো যদি দীৰ্ঘইকাৰ থাকে তেন্তে ভাঙি উলিওৱা প্ৰত্যয়টোতো আমি দীৰ্ঘই অথবা দীৰ্ঘইকাৰ লিখিব লাগিব। সেইদৰে হস্ৰইকাৰ থাকিলে হস্ৰই অথবা হস্ৰইকাৰ লিখিব লাগিব। এইখিনি আমি মন কৰিব লাগিব। এতিয়া আহোঁ আমি শব্দসমূহলৈ। প্ৰথম শব্দটো আছে শয়ন। শয়ন শব্দৰ অৰ্থ হৈছে শোৱা কাৰ্য, এক্ট অফ স্লিপিং। এতিয়া ভাঙিবলৈ হ'লে ইয়াৰ মূলটো উলিয়াই ল'ব লাগিব। ইয়াৰ মূল ৰূপটো হৈছে শো, শো যোগ অন, শয়ন। তাৰ পিছৰ শব্দটোলৈ আহোঁ, ক্ষীৰতী। ক্ষীৰতী গাই কোৱা হয়। গাখীৰ খীৰোৱা কাৰ্যটো ইয়াতে ওলাই আছে, আমি গাখীৰ খীৰোৱাক গাই খীৰা বুলি কওঁ, ক্ষীৰ নকওঁ। ক্ষীৰ যোগতী লিখিলে দেখা যায়, ক্ষীৰ যোগতী লিখা দেখা যায়, কিন্তু ক্ষীৰৰ কোনো নিজস্ব অৰ্থ নাই, ক্ষীৰাহে হয়। আমি গাই খীৰা বুলিহে কওঁ, গতিকে ক্ষীৰা যোগ অতি, ক্ষীৰতী। ঠিক তেনেদৰে বাপতীয়া। বাপতীয়াটো ভাঙিলে মূল ৰূপটো হ'ব বাপ, বাপ যোগ অতীয়া, বাপতীয়া। বাপ পিতা বা পিতৃ অৰ্থাৎ পৈতৃক সম্পৰ্কীয় যিটো। ঠিক তেনেদৰে দয়ালু। দয়া যোগ আলু, দয়ালু। ধাননি, ধান যোগ অনি, ধাননি। ইয়াতে আৰু এটা ক'বলগীয়া কথা হৈছে কি, মই আগতে কৈ আহিছোঁ, যেতিয়া মানে শব্দটোৰ লগত হস্ৰইকাৰ যুক্ত হৈ থাকে তেতিয়া ভাঙি উলিওৱা প্ৰত্যয়টোতো আমি হস্ৰইকাৰ দিব লাগিব। আকৌ আগৰটো দীৰ্ঘইকাৰ থাকিলে আমি ভাঙি উলিওৱা প্ৰত্যয়টোত দীৰ্ঘইকাৰ দিব লাগিব। ঠিক তেনেদৰে ধাননি, ধান যোগ অনি, ধাননি। সোণাৰী, সোণ যোগ আৰি, সোণাৰী। মূল ৰূপটো হ'ল সোণ, ধাতুটোৰ নাম সোণ, তাৰ লগত আৰি প্ৰত্যয় দি সোণাৰী কৰা হৈছে। ইয়াতো মূল শব্দটোৰ লগত যুক্ত হৈ থকা প্ৰত্যয়টোত দীৰ্ঘইকাৰ আছে, গতিকে ভাঙি উলিওৱা প্ৰত্যয়টোত আমি দীৰ্ঘইকাৰ দিব লাগিব। ঠিক তেনেদৰে গাঁৱলীয়া, গাঁৱত থকা সম্পৰ্কত গাঁৱলীয়া, মূল ৰূপটো হ'ল গাঁও, তাৰ লগত অলীয়া প্ৰত্যয় যোগ হৈ হৈছে গাঁৱলীয়া। ভাৱৰীয়া, ভাও যোগৰীয়া, ভাৱৰীয়া। বাটৰুৱা, বাট যোগৰুৱা, বাটৰুৱা। কঁহাৰ, কাঁহ যোগ আৰ। আমি কঁহ যোগ আৰ লিখিব নোৱাৰোঁ, কাৰণ ধাতুটোৰ নামটো হৈছে, অৰ্থপূৰ্ণ শব্দটো মূল ৰূপটো হৈছে কাঁহ, কাঁহ ধাতুৰ নামটো হৈছে কাঁহ ধাতু, গতিকে কাঁহৰ লগত আৰ দি কঁহাৰ কৰা হৈছে। যিয়ে কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰে তাক কঁহাৰ বুলি কোৱা হয়। ঠিক তেনেদৰে উতলা। উতল যোগ আ, উতলা। যুঁজাৰু, যুঁজ যোগ আৰ আৰু যুঁজাৰু, অৰ্থাৎ মূল ৰূপটো হৈছে যুঁজ, তাৰ লগত আৰু প্ৰত্যয় সংযোগ কৰি যুঁজাৰু কৰা হৈছে। নাচনিয়াৰ, নাচ যোগ অনিয়াৰ, নাচনিয়াৰ। মূল ধাতুটো হৈছে নাচ, তাৰপিছত আছে লেখক, লেখ যোগ অক, লেখক। কপহুৱা, কপাহ যোগ ওৱা, কপহুৱা। মূল শব্দটো হৈছে কপাহ, তাৰ লগত ওৱা প্ৰত্যয় সংযোগ কৰি কপহুৱা হৈছে। পিছৰ শব্দটো আছে গভাইত। গৰ্ভ যোগ আইত, গভাইত। মই অলপ আগতে কৈ আহিছোঁ যে প্ৰত্যয়বিলাকৰ মানে যিবিলাক মূল শব্দৰ লগত সংযুক্ত হয় সেই প্ৰত্যয়বিলাকৰ নিজৰ কোনো অৰ্থ নাথাকে। ইহঁতে মূল শব্দৰ লগত সংযুক্ত হৈহে অৰ্থ প্ৰকাশ কৰিব পাৰে। এতিয়া ইয়াতে লিখা হৈছে গভাইত। গভাইটৰ আইতটোৰ কিন্তু কোনো অৰ্থ নাই। এতিয়া আমি গভাইটৰ আইতটো পৃথক কৰি যেতিয়া তাৰ মূল ৰূপটো উলিয়াব যাওঁ তেতিয়া আমি পাওঁ গভ, কিন্তু গভৰ কোনো অৰ্থ নাই। আমি লিখিব লাগিব গৰ্ভ, গৰ্ভ যোগ আইত। গৰ্ভৰ অৰ্থ হ'ল ভিতৰ বা মন, অৰ্থাৎ ভিতৰি বা মনে মনে। ইয়াৰ অৰ্থটো হ'ল যে মনে মনে বা ভিতৰি। আমি এইটো কওঁ যে গভাইত চোৰ, গভাইত ডকাইত। এটা বাক্য ক'লে আমি বুজা যাব যে গভাইতে দেখা দেখিকৈ দোষ নকৰে। এতিয়া ইয়াৰ অৰ্থটো ক্লিয়াৰ হ'ল। তাৰ পিছৰ শব্দটোলৈ আহা, কাল্পনিক। কল্পনা যোগ ইক। মূল শব্দটো হ'ল কল্পনা, মনে সজা, আৰু তাৰ লগত ইক প্ৰত্যয় সংযোগ হৈ
কাল্পনিক হ'ল ইয়াতো আমি লক্ষ্য কৰিব লাগিব ইয়াত সংযুক্ত মূল ৰূপটোৰ লগত সংযুক্ত হৈ থকা প্ৰত্যয়টোত হস্ৰ ইকাৰ আছে গতিকে ইয়াতো আমি হস্ৰ ই লিখিব লাগিব তাৰ পিছৰ শব্দটো কাৰিকৰী মূল ৰূপটো ওলাই আছে কাৰিকৰ যোগ দীৰ্ঘ ই অৰ্থাৎ ইয়াত দীৰ্ঘ ইকাৰ আছে ঠিক তেনেদৰে মাংগলিক মংগল যোগ ইক শুভ অৰ্থত মংগল যোগ ইক মাংগলিক তাকৰীয়া তাকৰ যোগ ইয়া ইয়াত দীৰ্ঘ ইকাৰ আছে গতিকে প্ৰত্যয়টো দীৰ্ঘ ইয়া হ'ব তাকৰ যোগ ইয়া বিদেশী বিদেশ যোগ দীৰ্ঘ ই কাৰণ ইয়াতে দীৰ্ঘ ইকাৰ আছে ফুলনি ফুল যোগ অনি ইয়াত হস্ৰ ইকাৰ অনি আছে কাৰণ ইয়াত হস্ৰ ইকাৰ আছে ৰঙিয়াল ৰং যোগ ইয়াল ইয়াত মূল ৰূপটোৰ লগত হস্ৰ ইকাৰ সংযুক্ত হৈ আছে গতিকে ইয়াতে হস্ৰ ই হ'ব টেঙেচি মূল ৰূপটো ওলাই ল'ম আমি টেঙা তাৰ লগত এচি প্ৰত্যয় সংযোগ হৈ টেঙেচি গোৱাল গৌ যোগ আল গোৱাল বুধিয়ক বুদ্ধি যোগ অক বুধিয়ক বুদ্ধি বোধ বা বুজা শক্তি তাৰ লগত অক প্ৰত্যয় সংযোগ হৈ নতুন অৰ্থযুক্ত শব্দ হৈছে বুধিয়ক যাৰ বোধ বা জ্ঞান আছে গছুৱৈ গছুৱৈ শব্দটোৰ মূল শব্দটো আমি ওলাই ল'ব লাগিব গছ গছ যোগ ঐ প্ৰত্যয় গছুৱৈ অৰ্থাৎ যিয়ে গছত উঠাত পাকৈত ঠিক তেনেদৰে আহিব পাৰে পঢ়ুৱৈ মাছুৱৈ পঢ়ুৱৈ আহিলে আমি লিখিব লাগিব পঢ় যোগ ঐ পঢ়ুৱৈ মাছুৱৈ আহিলে আমি লিখিব লাগিব মাছ যোগ ঐ মাছুৱৈ এইকেইটা শব্দই আজি আগবঢ়োৱা হ'ল তোমালোকে ভালদৰে চাই ল'বা